আজিৰ সময়ত ছ'চিয়েল মিডিয়া আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। ছ'চিয়েল মিডিয়াত যোৱা সময়ত আমাৰ মন আৰু মনোবৃত্তিৰ ওপৰত এক গভীৰ প্ৰভাৱ পৰিছে। কিন্তু আমি কেতিয়াবা ভাবিছোঁনে যে এই ইনফ্লুৱেঞ্চটো পজিটিভ নে নিগেটিভ? আজিকালি ডেষ্টৰ্টেড ৰিয়েলিটিজ, ফেক নিউজ, চেনচেচনেল কণ্টেণ্ট অপৰাধমূলক চিন্তাধাৰা বঢ়াবলৈ আগবাঢ়িছে। উদাহৰণস্বৰূপে আমি দেখোঁ যে যুৱতীসকলে ৰিলছ বনায়, যি ড্ৰেছ আপ দেখাত ফেশ্বন লাগিব পাৰে, কিন্তু ই তেওঁলোকৰ শৰীৰক অবজেক্টিফাই কৰে। এইবোৰ ভিডিঅ' তেওঁলোকে যেতিয়া দেখে তেওঁলোকে ভাবে যে এইবোৰ সমাজত সফল হোৱাৰ উপায়। এই কণ্টেণ্টবোৰ দেখাৰ ফলত মানুহৰ মনত এক টুইষ্টেড ৰিয়েলিটি গঠন হয়। তেওঁলোকে বিশ্বাস কৰিব আৰম্ভ কৰে যে এনেকুৱা ব্যৱহাৰ, এনেকুৱা উপস্থাপনেই সফলতাৰ মূল। কিন্তু এইবোৰ সঠিক আৰু সন্মানজনক নে? আমি দেখিছোঁ হাউ দিছ কনষ্টেণ্ট এক্সপ'জাৰ টু ছাচ কণ্টেণ্ট লিড টু দি নৰ্মেলাইজেশ্যন অফ অবজেক্টিফিকেশ্যন। এই মাইণ্ডছেটটো ছ'চিয়েল মিডিয়াৰ দ্বাৰা ফুৱেল হৈ অপৰাধমূলক চিন্তাধাৰা বঢ়ায় আৰু আমাৰ সমাজত সমস্যা সৃষ্টিৰ পৰা মানা নাথাকে। যেতিয়া এগৰাকী যুৱতীয়ে ৰিভেলিং ক্লথছ পিন্ধি ৰিলছ বনায়, ই নিৰ্দোষ যেন লাগিলেও এইবোৰে আনক তেওঁলোকৰ ওপৰত অবজেক্টিফাই কৰিবলৈ উৎসাহিত কৰিব পাৰে। এই অবজেক্টিফিকেশ্যনটো নিজৰে বিপদ বঢ়াব পাৰে। এইবোৰ ভিডিঅ' আৰু ফটো দেখাৰ ফলত অনেকৰ মনত একেধৰণৰ বিকৃত মানসিকতা গঢ় লৈ উঠে। তেওঁলোকে মহিলাসকলক অবজেক্ট হিচাপে চাবলৈ আৰম্ভ কৰে, ব্যক্তি হিচাপে নহয়। এই মাইণ্ডছেটটোৱে ৰেপ, এছাল্ট আৰু হেৰাছমেণ্টৰ দৰে অপৰাধসমূহ জন্ম দিয়ে। আৰু এইটো ছ'চিয়েল মিডিয়াৰ অন্ধকাৰৰ দিশ, যাক আমি উপেক্ষা কৰোঁ। যদি আমি এই সমস্যাটোৰ ওপৰত এতিয়া মনোযোগ নিদিওঁ, তেন্তে ছ'চিয়েল মিডিয়াৰ নেতিবাচক প্ৰভাৱৰ ফলত ভায়োলেণ্ট বিহেভিয়াৰৰ প্ৰবেবিলিটি বৃদ্ধি পাব।